ও কিমাননো কাম কৰি থাকিবি পানী দুনি অলপো নাই গোটেই একদম 3 ফুটা গোটেই পানী পৰিছে ইছ ৰাম ৰাম কিমান ঘৰ কাম চাম কৰি থাকিবি আৰু বোলো ছোৱালীজনী ক'লো কাম এটা কৰ তাই নকৰে চিটপখি বা ক'ত গ'লগে ঠিক নাই আৰু গোটেই পানীও পৰিছে সেইফালে 3 ফুটা কি যে হ'ব আৰু মতাটো ক'লেও কথা নুশুনে কি যে হ'ব এইবোৰ পৰা নাচাও কি বুট জোতা পিন্ধে এইবিলাক মতে চুৰি আৰু এই চেনি মাৰিও আমাৰ ঘৰলৈ নহা হ'ল কি বা হ'ল তাই বেয়াই পালে নেকি ঠিক নাই গাঁৱৰ খবৰ খাতিবোৰ পোৱা নাই এইকেইদিন তাই হ'ব এনেকৈ হাই কৰিব মতাটোক ক'লো বোলো টিংকিখন লগাই দিবি টিংকিখনো কি লগাই দিব পৰা নাই এই নিচিনা গোটেই পানী একদম জলতক হৈ গৈছে কি যে হ'ব কেঁচুৱে চেঁচুৱে এখন ঘৰত থাকিব ইচ্ছা নোযোৱা হৈ গৈছে আৰু চিট পখিলি তাইতো এটা কামো নকৰে আহি পিনি তাইক খাবলৈ বিচাৰিব তাইক মই ক'ত বা গৈছে তাই একদম ঠিক নাই ক'ব নোৱাৰি চেনিমাহঁতো বেয়া কৰি দিব পাৰে তাই পতে চুৰিও চেনিমাই মোক ইনেহে ভাল পায় বেয়াও হয়তো পাব পাৰে ক'ব নোৱাৰি আজি তাই আহক আজি তাইক ঠিকছে দিম কাম চাম কৰি হ'ল আৰু এতিয়া ভৰি হাত ধুই পিনে অকণমান আৰামহে কৰোঁগে পাই ভৰি পিনে ধুই লওঁ ধুনীয়াকৈ লেতেৰা বস্তু একদম হাতেৰে চুব লগা হৈছে আৰু ডাৱৰীয়া বতৰত কিবা ঘিনে লাগে আৰু গোটেইখন পানী জলত যাওঁ অলপমান আৰামে কৰি লওঁ অলপমান মিটিং মাৰি দিওঁ গাঁৱত খবৰ মাখন পোৱাই নাই বহুত দিন গাঁৱৰ খবৰ পায়ে নাই কাম কৰি ভাগৰ লাগি গৈছে পাই চিট পখিলি ক'তনো গ'ল সেই পুতলা সোপা এনেকে থৈ গুচি গ'ল মতাটোতো খবৰেই নাই ক'ত গ'ল কি কথা বোলে টিঙত পানী পৰিছে পানীখিনি টুকিব লাগে মাইকীজনীয়ে চব কাম কৰিব লাগে মই যে একদম ৰাতিপুৱাৰ পৰা কাম কৰি কৰি মোৰ মাথা গৰম হৈ গৈছে আৰু কেলেনো বিয়া হৈছিলো মানে একদম পস্তাই গৈছোগে জীৱনত পাই খবৰ খাতি কেনেকুৱা খবৰ পাতি দিয়াই নাই গাহৰ হয় নেকি জ্বৰ উঠি আছে সেইকাৰণে পোৱা নাই গম পাইছা নে এই মৰমী পুতাকৰ লগত আৰু লিলিমাই কৰি আছে বাটত তিনিটাৰ লগত হয় নেকি কি শুনিছো এইবোৰ পিছে মই একদিন বৰষুণ দিছে নহয় ওলাইও যাব পৰা নাই গম পা নে সেইকাৰণে আকৌ বৰ হতি দুজনী চাহ খাই যাবি দেই আৰু বহুত কথা পাতিম ৰ এতিয়া শেষ হোৱা নাই ফুলেশ্বৰী ভিতৰে চাবলৈ বাজাংকে এটা পুতুলা চুৰ কৰি মই আৰু মানুহ ঘৰত চুৰ কৰি বৰ পাওঁ মোক আৰু সেই পুতলা নালগে আমাক চাদৰ মেখেলাই লাগে আল্লাৰ পেৰে লাংজো কৰিবি আগতে মই পুতুলাটো লওঁ তাই এনে চাই থাকবি মই চুৰ কৰো যা এইটো নিম না এইটো নিম এই ডাঙৰটো নিবা নোৱাৰো ফাঁচিম এইটোৱে নিম দে মই এইটো আনিলো মই ফুলেশ্বৰী তাৰ পৰা মেখেলা চাদৰ চুৰ কৰো তই ৰখি থাক ইমান কাপোৰ আছে এখন লৈয়ে যাম ৰ হেৰি দুজনী অকল খাওঁতেহে যি কি নহওক মইতো চাহ খুৱাই হলেও গোটেই গাঁৱৰ বাৰ্তাবোৰ ল'ব পাৰিম মই গাঁৱলৈ নোযোৱাকে ধুনীয়াকে খবৰবোৰ পাই আছো সিহঁতৰ দুজনীৰ পৰা আৰু কি লাগে পিছে একেবাৰে তাই স্কুলৰ নামহে কয় বনমালী তাই এই নামটো হৈছে পটেশ্বৰীহে বেয়াই পাই তাই ক'লে মানে আৰু চেনিমাইজনী কম নহয় হ'ব দে আৰু একদম ইমান হেৰি কৰি কিলাপ গাঁৱৰ বাৰ্তাবিলাক মই পাই আছো এতিয়া ধুনীয়াকে নিমখ চাহে খুৱাই পঠিয়াম মিঠাই আছে কিন্তু নোখোৱাওঁ সিহঁতক খুৱাই লাভ নাই সিহঁতক যদি মই মিঠাই খোৱা সদায় আহিব নিমখ চাহে খুৱাই দিম চেনিমাই চাহ খা পটেশ্বৰী চাহ খা পটেশ্বৰী বুলি নাম দিছো
তো গোটেই গাঁওখনে মানে পটেশ্বৰী বুলি জানিম বৰ্ণমালী আছিল বৰ্ণমালীহে আছে তো বৰ্ণমালী আছিল নে কি আছে আমি নাজানো তো পটেশ্বৰী বুলিয়ে জানো পটেশ্বৰী বুলিয়ে ক'ম তো খা মোক গম পাইছিলে তাই লাল চাহ দিব ময়ো গম পাইছিলো লাল চাহ তাই ভালকে নোখোৱা সেইকাৰণে পুতলাটো চুৰ কৰিলো মই এজাৰৰ মেখেলা দুইযোৰ চুৰ কৰিলো ভালে হ'ল দে মোৰ ল'ৰাটোক দিব পাৰিম সকালতে যাম কষ্টিম আমি ফুলেশ্বৰী তহঁতি কেলে ইমান চিঞৰিছ আমি যাওঁ দে অলপমান মিটিং মাৰিম বুলি ভাবিছিলোহে তহঁতি যাৱ আজি নকৰো দে মিটিং দে ৰ নহ'লে মই তহঁতক আগবঢ়াই দিছো পটককে এইকেইটা থৈ আহিছো দে বৈ তহঁতক থৈ আহোঁগে নহ'লে লাহে লাহে বৈ পৰিবি নহ'লে সিহঁতক পঠিয়ালো দে মিঠাই আছে সিহঁতক নোখোৱাও সিহঁতক খুৱাই লাভ নাই একদম ছোৱালীজনীয়ে মই ধুনীয়াকে খাম আকৌ চিট পখিলে মই ধুনীয়াকে গধূলিকে মজাকে খাম সিহঁতক মই মিঠাই খুৱাম ইমান ধুনীয়াকে চিট পখিলে সজাই থৈছে বস্তুবোৰ মৰমে লাগি যায় বস্তুবিলাক 1 2 3 4 5 এটা পুতলা নাইচোন এনেকুৱা এটা পুতলাচোন নাই ক'ত গ'ল চিট পখিলে আগফালে থৈ দিছে ক'ৰবাত চাওঁগেচোন সিহঁতি দুজনী মানে চুৰণিহে মই চাহ বনাওঁতে তাহাঁতি সেইখনহে কৰিলেহে মানে আৰু কি কি বস্তু চুৰ কৰিছে ঠিক নাই গড়দেশত থকা পইচাকেইটাও লৈ গৈছে নি বাৰু ক'ব নোৱাৰি সিহঁতক অলপমান গাটো আগতকে ফুলা ফুলা দেখিছো দুইজনীকে চেনিমাইটো শকত নহয় তাই ভাগৰ গাটো ফুলি আছে পটেশ্বৰীও ফুলি আছে কি হ'ব এতিয়া মোৰ বস্তু আৰু কি কিবা নিলে ঠিক নাই আৰু চাওঁগে ইয়াৰ লগত চাদৰখন ক'ত গ'ল দেখিছ হেৰি দুজনী মহা চুৰণি তাৰমানে মোক গোটেই গাঁৱৰ কথাবিলাক কৈ পিনি মোক বস্তু লুটি লৈ যায় গড়দেশত পইচা থৈছিলো সেয়া আছেনে নাই বাৰু কি হ'ব ঠিক নাই আৰু মোক আজি খালে আৰু মতাটো আহি আৰু মোক আজি ঘৰত থাকিব নোৱাৰিম আৰু মোৰ আজি সিহঁতি মোক চাহ বনাবলৈ দি এই গতি কৰিলে আৰু বা কি চুৰ কৰি নিছে ঠিক নাই মই সিহঁতক সুদাই নেৰো মই দুইজনী ঘৰত গৈ দি আছো মই বুঢ়ী আহি লওক গাঁৱৰ পৰা ফুৰি তাৰপাছত মই গৈ সিহঁতৰ দুইজনীক মই ঠিকছে দি আছো মই এই ফুলেশ্বৰীও কম নহয় ভালে হ'ল দে ফুলেশ্বৰী ঘৰৰ পৰা এইটো চুৰ কৰি আনিলো লাল চাহ খোৱালে কি হয় চুৰ কৰিতো আনিছো খোৱাৰ পৰা মোৰ ল'ৰাটোক পুতলত থাকি কান্দি আছে লাল চাহ খোৱালে কি হয় মই এতিয়া মেখেলা চুৰ পালো এটা কাম কৰো দে এই মৰমী ঘৰৰ পৰাও চুৰ কৰি আনিলো সিহঁতি দুজনে মোৰ বস্তু চুৰ কৰি নিলে কি হ'ল মই কুকুৰা চুকুৰা ধুনীয়াকে বান্ধিলেও বৈ আছো দুইজনীকে চুলি ছিঙিমগে কেইটা পোৱালি উলিয়াই দিছ 1 2 3 8টা দেখিছ মোক পটেশ্বৰী আৰু চেনিমাহে হিংসা কৰে মোক ভগৱানে হিংসা নকৰে ঐ তই গোটেইকেইটা পোৱালি লৈ নহ'লে তোক একদম ঘপা খেদিম গম পাৱ নে এটা বন্ধা হৈ গ'ল এতিয়া মই যাওঁ বাপেকে সিহঁতৰ দুজনী চুলি ছিঙিমগৈ আমাৰ বুঢ়ী এজনীনো ক'ত গ'ল আজি দিনটো গাঁও ফুৰি অহাই নাই পটেশ্বৰী আৰু চেনিমাকে এহেকা দিব যাব লাগে এইফালে আমাৰ বুঢ়ীয়ে আহিয়ে পোৱাহি নাই বুঢ়ী আহিলি আজি গম পালে বৰ ডাঙৰ কথা হ'ল পটেশ্বৰী আৰু চেনিমাই মোক পুতলা আৰু এই কাপোৰ চুৰ কৰি লৈ গৈছে আৰু কি নিছে গমেই নাপাওঁ মই নেজানো নহয় সিহঁতি বেয়া বুলি আজিয়ে গম পাইছো হয় নেকি মই গম নাপাওঁ বুঢ়ীয়ে গম পাইছেনে তই ঘৰত নহ'লে মই গৈ পিনে এহেকা দি থৈ আহিছে দেই একদম চুলিকেইটা ছিঙি থৈ আহোঁগে গম পাৱ নে দে নহ'লে তই ঘৰত ভালকে ৰখি থাকিবি দেই নহ'লে আৰু কোনোবা চুৰ আহিব আৰু দে ৰমণী ঘৰৰ পৰা পইচা চুৰ কৰি বৰ খেদা খালো আমাৰ ঘৰৰ বস্তু চোন এইবিলাক যাব নোৱাৰ মোক ঘৰ বস্তু চুৰ কৰিছ
কেলে মুখত চুৰ কৰিবলৈ গৈছিলি এইকাৰণে নেগিছিলি মই তই নেগিছিলি দুজনী শুন তহঁতে দুইজনীয়ে এটা কাম কৰ কাণত ধৰ আজিৰ পৰা চুৰ নকৰিবি দে শপত গ্ৰহণ কৰ আজিৰ পৰা মই লোকৰ ঘৰত চুৰ নকৰোঁ আৰু তহঁতি মোৰ ইমান ভাল বান্ধৱী আছিলি এনেকুৱা বুলি ভবা নাছিলো আজিৰ পৰা এনেকুৱা কাম নকৰিবি গম পালি নে নহ'লে গোটেই গাঁওখন ফাদিল কৰি দিম তহঁতক ওলাব নোৱাৰি কৰি দিম আকৌ গম পা নে তহঁতি আজিৰ পৰা লোকৰ ঘৰত চুৰ নকৰোঁ নহ'লে এতিয়াতো চুলি ছিঙিছোঁ তোৰো কাইলৈ চুলি ছিঙিম যদি চুৰ কৰ গম পালি নে এতিয়া তহঁতি যা আৰু মই এতিয়া ঘৰত বহুত কাম আছে যা তহঁতি মোৰ ৰতি দুজনী